ইউটিউব চেনেলৰ পিনৰ পৰা শাৰদীয় দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা শুভকামনা থাকিল। তেনেহ'লে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই মৰাণ মাইনা আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি মই পূজা চাবৰ কাৰণে ওলাই আছোঁ। বৰ্তমান চোলা তোলা পিন্ধিলোঁ, পেণ্টটো পিন্ধিবলৈ আছে, পিন্ধি ল'ম। তাৰপিছত মই ক'লেও গাইছোঁ কি কথা সকলোখিনি আপোনালোকক দেখুৱাম। মই কিমান কি পাওঁ নাজানো, যিহেতু গাটো বৰ ভাল নহয়। আপোনালোকক চবলৈকে মই যাব নোৱাৰিম। এজেগালৈকে যাম, ঘৰৰ ওচৰতে মই তাতে পূজা মণ্ডপটো আপোনালোকক দেখুৱাম। কেনেকুৱা পায় কি পায় জনাই দিব। আৰু যদি কোনোবা যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ঘণ্টাটো বজাই দিব। তেনেহ'লে বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। বলক। এয়া মৰাণ পথালিগাম 8 নম্বৰ পৰিৱেশটোৱে চাওক। এয়া মই বৰ্তমান আহিছোঁ, যিহেতু পূজা চাবৰ কাৰণে আহিছোঁ। সেই মণ্ডপ আপোনালোকক মই দেখুৱাম। পোনে পোনে মই মণ্ডপলৈ যাম, মণ্ডপটো দেখুৱাম আপোনালোকক। তাৰপিছত পোনে পোনে মই দেৱী দৰ্শন কৰিম। দেৱী দৰ্শন কৰাৰ পিছত মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাম, দোকান চোকান দেখুৱাম। এয়া চাওক, এয়া দেখুৱাইছোঁ বাবু। মূল মণ্ডপটো চাব, খুব ধুনীয়া। মই একদম যিহেতু একদম জন্ম হোৱাৰ পৰা সৰুৰ পৰা যিহেতু মই এখন পূজা মণ্ডপত প্ৰতি বছৰে আহোঁ, এইবাৰো আহিছোঁ। আপোনালোকক মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এয়া পূজা মণ্ডপ চাওক। মই পোনে পোনে দেৱী দৰ্শনটো কৰি ল'ম, আপোনালোকক দেখুৱাম মণ্ডপটো। এয়া আছে মূল মণ্ডপটো। এইটো 8 নম্বৰ পৰিৱেশটো এয়া চাওক। খুব উদলি মুদলি পৰিৱেশ চাওক, খুব ধুনীয়া পৰিৱেশটো। এয়া চাওক, মই দেৱী দৰ্শনটো কৰি লওঁ। তাৰপিছত আপোনালোকক মই সকলোখিনি কৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। কিমান কি পাওঁ দেখাবলৈ চেষ্টা কৰিম আৰু। এয়া মই দেৱী দৰ্শনটো কৰি লওঁ ৰ'ব। খুব সুন্দৰ বাহিৰৰ দৃশ্যটো আপোনালোকক মই দেখুৱাম বাৰু। তাইক পিছত অকণমান দেখুৱাম। আপোনালোকে বাহিৰৰ দৃশ্যটো চাই ল'ব, খুব সুন্দৰ। আপোনালোকক মই মই দেৱী দৰ্শন কৰি অকণমান বাহিৰলৈ আহিছোঁ। বাহিৰৰ দৃশ্যটো অকণমান দেখুৱাম আপোনালোকক। ভিডিঅ'টো অকণমান শেষলৈকে বাহিৰৰ দৃশ্যটো। এয়া 8 নম্বৰ পূজাৰ বাহিৰৰ পৰিৱেশটো চাওক। ফিল্ডৰ চাৰিওপিনে একদম কিনাই চব পিনে দোকানীয়া চাওক। চব পিনে দোকানে দিনৰ হ'লে একদম ভালকৈ দেখাব পাৰিলোঁ। এতিয়া ৰাতি যিহেতু কেমেৰাটো বৰ ভাল নহয়, নুঠে। মণ্ডপটো চাওক, খুব ধুনীয়া। জাকত জিলিকা নহ'ব পাৰে, কিন্তু খুব চিম্পুল এটা পূজা মণ্ডপ। খুব ভাল লাগে আহি ইয়াত। প্ৰতি বছৰে বহুতো মানুহ আহে, বহুত মানুহ হয়, যিহেতু আজিও মানুহ। তাত চব খুব ধুনীয়া ৰঙা নীলা বেলুন। আগতে সৰুতে এইবোৰ আহিলে, এইবোৰ লগত আহিলে বন্ধুক চন্ধুক লওঁ আৰু। আজিকালি নকওঁ, আগৰ দিন নাই আৰু, আজিকালি গ'ল আৰু। এয়া চাওক, খুব ধুনীয়া। পূজা বুলি ক'লে মই আগদিনাখনত টোপনি নধৰে। চাওক, চিনেমা দিছে বৰ্তমান। এয়া চাওক, বাহিৰৰ পৰিৱেশটো অলপ চাই লওক। তাৰপিছত ভিডিঅ'টো শেষ কৰি বেছি দীঘল নকৰোঁ। আপোনালোকে চাই লওক বাহিৰৰ পৰিৱেশটো কেনেকুৱা পায়, কি পায় জনাব। আৰু সৰুতে কোনে কোনে বন্ধুক চন্ধুক কৈছিলে, কি লৈছিলে কমেণ্ট এটা কৰি দিব। ক'ত চাবলৈ গৈছে কমেণ্ট এটা কৰি দিব। মই বাৰু বেছি বাৰু ঘূৰি নুফুৰোঁ আৰু, ইয়াতে চাম আৰু যিমান পাৰোঁ আপোনালোকক। ভিডিঅ'টো ইমান আছিলে। যদি চাই পেলাই লাইক কৰিব, কোনোবা শ্বেয়াৰ কৰিব, তেনেহ'লে লগতে ছাবস্ক্ৰাইব এটা কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।